Hello everyone, welcome to Satya'sKitchen. অসমীয়া পাকঘৰলৈ সকলোকে আদৰণি জনাইছো, আশা কৰিছো সকলো ভালে আছে বুলি। আজি গাহৰি মাংস ড্ৰাই ফ্ৰাই ৰেচিপি এটা লৈ আহিছো, একেবাৰে কৰকৰীয়াকৈ ভজা, যিটো ওপৰৰ ছালখন খালে মানে মৰক মৰক সাউণ্ড উঠে, তেনেকুৱা ধৰণৰ সেই ৰেচিপিটো লৈ আহিছো। খাইছেনে বাৰু আপোনালোকে তেনেকৈ? লগতে এটা টুইষ্টটো আছে, গতিকে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব। বেছি দেৰি নকৰি আহক তেন্তে ৰেচিপিটো আৰম্ভ কৰোঁ। আৰু এটা কথা, ভিডিঅ'টো যদি ভাল পায় তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। আহক আৰম্ভ কৰোঁ। গাহৰি মাংসৰ পেটৰ অংশ, যিটো বেলি পিচ বুলি কয়, তাৰে ডাঙৰ এটুকুৰা লৈ লৈছোঁ। ইয়াত আধা কেজিমান আছে মাংস। বজাৰৰ পৰা এইদৰে ডাঙৰকৈ কাটি পানি লৈ আহিব, পাছত আমি সৰু কৰি ল'ম। এতিয়া এই মাংস টুকুৰাৰ ওপৰৰ এই ছালখন দেখিছে নহয়, এই ছালখনলৈকে আমি এটা এটা কটাৰীখনেৰে কাট লগাম। ঠিক এইদৰে অকল ছালখন কাট খোৱাকৈ কাটিব লাগে, যাতে বইল কৰোঁতে ভালদৰে মাংসখিনি সিজি যায়। আৰু পাছত আমি এই কাটকেইটাতে ধুনীয়াকৈ সৰুকৈ টুকুৰা কৰি ল'ম। এতিয়া এটা ডাঙৰ বাচনত মই সৰহকৈ পানী লৈ লৈছোঁ, কাৰণ মাংস টুকুৰা বইল কৰিব লাগিব ইয়াত। আৰু বইল কৰোঁতে ইয়াত মই এড কৰিছোঁ নিমখ ইয়াত মই 3 টেবুল চামুচমান এড কৰিছোঁ। অলপ সৰহকৈ নিমখ দিব লাগে, কাৰণ তেতিয়া ইয়াৰ যদি কিবা লেতেৰাও থাকে সকলোবোৰ আঁতৰি যাব। এতিয়া এই মাংস টুকুৰা মই 30 মিনিটমানৰ কাৰণে, মিনিমাম 30 মিনিটমানৰ কাৰণে বইল হ'বলৈ দিম। বইল হোৱাৰ পাছত এতিয়া মাংস টুকুৰা উলিয়াই এখন প্লেটত ৰাখি থৈ দিম, যাতে অলপ ঠাণ্ডা হৈ লওক, হাতেৰে চুব পৰা অৱস্থালৈকে। মাংস টুকুৰা হাতেৰে চুব পৰা অৱস্থা হোৱাৰ পাছতে আমি এই যিকেইটা কাট লগাইছিলোঁ যে, এই কাটকেইটাতে চকলকৈ কটাৰী এখনে কাটি ল'ম। একচুৱেলি ডাঙৰকৈ কাটিলে মানে দেখিবলৈ ধুনীয়া হোৱাৰ লগতে আৰু ফ্ৰাই কৰিবলৈও সুবিধা হয়। এই কাটি লোৱা মাংসকেইটুকুৰা এইটো সময়তে আপোনালোকে নিমখটো অকণমান চেক কৰি চাই ল'ব, কাৰণ নিমখটো যদি নুসুমায় তেতিয়াহ'লে অকণমান ওপৰত নিমখ সানি ল'ব। আৰু অকণমান ৰঙা জলকীয়া সানি ল'বচোন, তেতিয়া ফ্ৰাই কৰোঁতে এটা বহুতে ধুনীয়া কালাৰ আহিব। এতিয়া ফ্ৰাই কৰিবৰ কাৰণে এখন ডাঙৰ পেন লৈ ল'ব, আৰু তাতে মই নামমাত্ৰ অইল দিছোঁ, যাতে প্ৰথম অৱস্থাত মাংসখিনি লাগি নধৰিবৰ কাৰণে, নহ'লেতো গাহৰি মাংসৰ পৰা বহুতেই তেল ওলাব, বহুতে তেলি পিচ হয় পেটি অংশখিনি। আৰু এই মাংস কেইটুকুৰাই মানে ধৰক বেলি পিচখিনিহে একচুৱেলি মানে ফ্ৰাই কৰি খাবৰ কাৰণে বেছি ভাল হয় ক'বলৈ গ'লে। এতিয়া এপিচকৈ আটাইকেইপিচ মাংস মই এই পেনখনতে দি দিছোঁ। এটা ছাইড প্ৰথমে ফ্ৰাই কৰিব লাগিব, আৰু ইয়াত গেছৰ ফ্লেমটো একেবাৰে মিডিয়াম ৰাখিব, বেছি হাই কৰি নিদিব, নহ'লে বহুত জ্বলি যাব আৰু ধাপ ধুপ ফুটে। ঢাকন এখন অকণমানকৈ লগাই দিব, যাতে তেল চিটিকি আহি গাত নপৰে। আৰু সেইটো কাৰণে মই গেছৰ ফ্লেমটো একেবাৰে শ্ল' ৰাখিছোঁ। মাংসখিনি ভালদৰে ফ্ৰাই হয় মানে আমি এটা মেৰিনেট বা চচ বনাই ল'ম। তাৰ কাৰণে মই 2টা মিডিয়াম চাইজৰ বিলাহী লৈ লৈছোঁ, আৰু এটা ডাঙৰ চাইজৰে পিঁয়াজ, এটা মিডিয়াম চাইজৰে পিঁয়াজ এটা লৈ লৈছোঁ, এটুকুৰা আদা, এটা নহৰু গোটাকৈ, আৰু জলকীয়া 2টা লৈ লৈছোঁ। এতিয়া এই আটাইখিনি মই গেছত পুৰি ল'ম। তাৰ কাৰণে মই বিলাহীটো অকণমান এইদৰে কটাৰী এখনে ফুটাই দিছোঁ, যাতে ভিতৰলৈকে ভালদৰে সিজে আৰু ধুনীয়াকৈ এটা স্মকি ফ্লেভাৰ দিয়ে। এই আদা টুকুৰাও মই গেছতে পুৰি ল'ম। জুইত পুৰিলে এটা বৰ ধুনীয়া গোন্ধ ওলায়, সেইটো কাৰণে প্ৰথমতে মই গেছৰ ফ্লেমটো একেবাৰে শ্ল' ৰাখিয়ে সিজিবলৈ দিম। যেতিয়া দেখিম যে অকণমান সিজিছে, তাৰপিছত মই হাই কৰি দিম, নহ'লে পটককৈ ওপৰৰ ছালবোৰ জ্বলি যাব আৰু ভিতৰবোৰ ভালকৈ নিসিজে। পিঁয়াজ আৰু জলকীয়াকেইটা মই এতিয়া দিয়া নাই, কাৰণ জেগা নুজুৰিলে পাছত যেতিয়া এইকেইটা অকণমান হোৱা যেন দেখিম, তাৰপিছত দি দিম। এইফালে মই মাংসখিনিও ফ্ৰাই কৰি আছোঁ, 2টা ছাইডে ধুনীয়াকৈ ওলট পালট কৰি এটা ধুনীয়া ৰং অহালৈকে ফ্ৰাই কৰি থাকিম। এতিয়া এটা মিক্সিত পুৰি লোৱা আটাইখিনি সামগ্ৰী, যেনে পিঁয়াজ, বিলাহী, জলকীয়া, আদা, নহৰু আটাইখিনি এটা ধুনীয়া পেষ্ট বনাই ল'ম। ইয়াত কিন্তু পানী বা তেল একোৱে এড কৰিব নালাগে। ইয়াত অকণমান টেষ্ট কৰি পানি আপোনালোকে সোৱাদ অনুসৰি নিমখো দি ল'ব, যিটো মোৰ ইয়াত দেখুওৱা নহ'ল। ভালদৰে ফ্ৰাই কৰি লোৱাৰ পিছত এই মাংসখিনি এখন টিচু পেপাৰ উঠাই থ'ম, যাতে ইয়াৰ এক্সেছ তেলবোৰ আঁতৰি যায়। তাৰপিছতে এই ফ্ৰাই কৰি লোৱা ডাঙৰ মাংস কেইপিচ আমি সৰু পিছত মানে বাইট চাইজ পিছত কাটি ল'ম।
সৰু সৰুকৈ কাটি লোৱাৰ পিছত আপোনালোকে এইদৰেও খাব পাৰিব অকণমান জালুকৰ গুড়ি ছটিয়াই নহ'লে অকণমান ওপৰত মৌজোল দিব পাৰে মৌজোল জলকীয়া গুড়ি দিও খুবেই ভাল লাগে খাই এই সৰু সৰুকৈ কাটি লোৱা মাংসখিনি এতিয়া মই এটা বাউলত লৈ লৈছোঁ এইদৰে শুকানকৈ খায়ো খুবেই ভাল লাগে কিন্তু আজি যিহেতু মই এটা টুইষ্টৰ কথা কৈছিলোঁ সেই টুইষ্টটোৱে হৈছে এতিয়া এই পুৰি লোৱা আৰু পেষ্ট বনাই লোৱা পেষ্টখিনি মানে দি দিছোঁ ইয়াতে আৰু ভালদৰে হাতেৰে মিক্স কৰি ল'ম খুবেই ভাল লাগে খাই পানি এইদৰে এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব আৰু যেন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে আকৌ নতুন নতুন ৰেচিপি লৈ পুনৰ লগ পাম তেন্তে আজিলৈ আহিছোঁ বাই বাই